হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। বন্ধু-বান্ধৱীসকল, তোমালোকৰ বাবে বহুত ভাল খবৰ। বহুত কেইটা পোষ্ট ওলাইছে য'ত তোমালোকে আবেদনখন কৰিব পাৰিবা। তোমালোকৰ মেডিকেল ডিপাৰ্টমেণ্টৰ পৰা পোষ্ট ওলাইছে য'ত তোমালোকৰ ড্ৰাইভাৰৰ পোষ্ট আছে, তাৰপিছত নাৰ্ছিং পোষ্ট আছে, তাৰপিছত মেডিকেল অফিচাৰৰ পোষ্ট আছে, বা তোমালোকৰ বহুত কেইটা ইয়াতে পোষ্ট আছে। ইয়াতে যদি তুমি আবেদনখন কৰা তেতিয়াহ'লে তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, বা তোমালোকৰ চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, বা তোমালোকৰ কি কি যোগ্যতা লাগিব, এই সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম। তো বন্ধু-বান্ধৱীসকল, আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি যদি পোষ্টৰ বিষয়ে অলপ আলোচনা কৰোঁ, তেতিয়া হৈছে পোষ্টৰ নামটো হৈছে তোমালোকৰ মেডিকেল অফিচাৰ, নাৰ্ছিং এছিষ্টেণ্ট, ড্ৰাইভাৰ, ফিমেল এটেণ্ডেণ্ট। আৰু যদি তোমালোকৰ ইয়াতে ভেকেঞ্চিৰ কথা আলোচনা কৰোঁ, তেতিয়াহ'লে তোমালোকৰ ইয়াতে 4টামান ভেকেঞ্চি আছে য'ত তোমালোকে আবেদনখন কৰিব পাৰিবা। আৰু বন্ধু-বান্ধৱীসকল, ইয়াতে যদি তুমি আবেদনখন কৰা তেতিয়াহ'লে তোমালোকৰ চেলাৰী কিমান থাকিব। ইয়াতে যদি তুমি আবেদনখন কৰা তেতিয়াহ'লে তোমালোকৰ 21,800ৰ পৰা 95,000 পাৰ মান্থ তোমালোকৰ দৰমহা থাকিব। লগতে তোমালোকৰ গ্ৰেড পে থাকিব, তাৰপিছত তোমালোকৰ এক্সট্ৰা স্কিল থাকিব, আৰু তোমালোকৰ এইটো দৰমহা পোষ্ট ৱাইজ বেলেগ বেলেগ হ'ব। আৰু যদি তোমালোকৰ ইয়াতে কোৱালিফিকেশ্যনৰ বিষয়ে আলোচনা কৰোঁ, তেতিয়াহ'লে তোমালোকৰ ইয়াতে MBBS উইথ এক্সপিৰিয়েঞ্চ, বা GNM অৰ ক্লাছ INRC assistant, বা 8 পাছ উইথ ড্ৰাইভিং লাইচেন্স লিটাৰেটেড উইথ এক্সপিৰিয়েঞ্চ পোষ্ট ৱাইজ এজ ব্লো। মানে তোমালোকে যদি তুমি আপাৰ লেভেলত আবেদনখন কৰা তেতিয়াহ'লে তোমালোকৰ MBBS পাছ কৰা হ'ব লাগিব, বা তোমালোকৰ MBBS যে তুমি পাছ কৰিছা সেইটো তোমালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু যদি তুমি তাতকৈ অলপ মিডিল লেভেলত তোমালোকে যদি আবেদনখন কৰা তেতিয়াহ'লে তোমালোকৰ GNM পাছ কৰিলেই হৈ যাব। আৰু যদি তুমি ড্ৰাইভাৰ বা যদি তুমি ক্লাৰ্কৰ পোষ্টত আবেদনখন কৰা তেতিয়াহ'লে তোমালোকৰ 8 পাছ কৰিলেই হৈ যাব। বাট তোমালোকৰ ভেলিড ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। তোমালোকৰ ভেলিড ড্ৰাইভিং লাইচেন্স থাকিলেহে তুমি আবেদনখন কৰিব পাৰিবা। জাষ্ট তুমি ড্ৰাইভিং লাইচেন্স থাকিলে আৰু 8 পাছ কৰিলে তোমালোকে ড্ৰাইভাৰৰ পোষ্টত বা ক্লাৰ্কৰ পোষ্টত তোমালোকে আবেদনখন কৰিব পাৰিবা। আৰু তোমালোকৰ হেণ্ডচাম চেলাৰী থাকিব, আৰু য'ত তোমালোকে সহজতে চাকৰিখন পাব পাৰিবা। আৰু বন্ধু-বান্ধৱীসকল, ইয়াতে তোমালোকৰ লাষ্ট ডেটটো আৰম্ভ হ'ব, বা লাষ্ট ডেটটো আছে 27 ডিচেম্বৰ 2025। এতিয়া বন্ধু-বান্ধৱীসকল, অলপ পোষ্টৰ বিষয়ে বহলাই আলোচনা কৰোঁ। তোমালোকৰ ইয়াতে যদি টোটেল ভেকেঞ্চিৰ কথা আলোচনা কৰোঁ, আৰু যদি তোমালোকৰ দৰমহাৰ কথা আলোচনা কৰোঁ, অলপ আগতে কৈ গ'লো তোমালোকৰ আপাৰ লেভেলৰ, মিডল লেভেলত, তাৰপিছত ডাউন লেভেলত যিবিলাক চাকৰি আছে সেই বিষয়ে অলপ তোমালোকৰ লগত আলোচনা কৰোঁ। পোষ্টৰ নেম, য'ত তোমালোকৰ মেডিকেল অফিচাৰ আছে তাত তোমালোকৰ পোষ্ট আছে এটা, আৰু তোমালোকৰ দৰমহা থাকিব 95,000। আৰু নাৰ্ছিং এছিষ্টেণ্টৰ পোষ্ট আছে তোমালোকৰ এটা, য'ত তোমালোকৰ ফিক্সড দৰমহা থাকিব 36,500 টকা। আৰু য'ত ড্ৰাইভাৰ পোষ্ট আছে, য'ত তোমালোকৰ দৰমহা থাকিব 25,600। আৰু যিটো তোমালোকৰ ফিমেল এটেণ্ডেণ্টৰ পোষ্ট আছে এটা, তাত তোমালোকৰ দৰমহা থাকিব 21,800। মানে বন্ধু-বান্ধৱীসকল, তোমালোকক ক'লো তোমালোকৰ ইয়াতে ভালেমান হেণ্ডচাম চেলাৰী আছে। যদি তুমি ইয়াতে আবেদনখন কৰিব পাৰা, আৰু যদি তুমি সফল হোৱা তেতিয়াহ'লে তোমালোকৰ ভালেমান হেণ্ডচাম চেলাৰী আছে। সেইকাৰণে কৈছো, তুমি ইয়াতে যদি ড্ৰাইভাৰৰ পোষ্টত আবেদন কৰা বা তুমি ক্লাৰ্কৰ পোষ্টত আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ বাবে বহুত ভাল, কিয়নো তোমালোকৰ ইয়াতে ভালেমান এটা হেণ্ডচাম চেলাৰী আছে। আৰু তোমালোকৰ অলপ আগতে কৈ গ'লো, যিটো মেডিকেল ডিপাৰ্টমেণ্টত বা মেডিকেল অফিচাৰৰ পোষ্ট আছে তাত তোমালোকৰ কি কি যোগ্যতা লাগিব, বা মেডিকেল অফিচাৰৰ পোষ্টত যদি তুমি আবেদনখন কৰা তেতিয়াহ'লে তোমাক কি কি যোগ্যতা লাগিব। MBBS ডিগ্ৰী তোমালোকৰ লাগিব, তাৰপিছত 3 বছৰ তোমালোকৰ ইণ্টাৰ্ণশ্বিপ কৰাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তাৰপিছত তোমালোকৰ মেডিকেল বা চাৰ্জাৰী কৰাৰ তোমালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। এতিয়া বন্ধু-বান্ধৱীসকল, যিটো নাৰ্ছিং এছিষ্টেণ্ট আছে তাত তোমালোকে আবেদনখন কৰিলে তোমালোকৰ কি কি যোগ্যতা লাগিব। য'ত নাৰ্ছিং এছিষ্টেণ্টৰ পোষ্ট আছে, য'ত তোমালোকে যদি আবেদনখন কৰা তেতিয়াহ'লে GNM ডিপ্ল'মা নাইবা ক্লাছ আই নাৰ্ছিং এছিষ্টেণ্ট তোমালোকৰ পাছ কৰিব লাগিব। লগতে তোমালোকৰ 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহে তুমি আবেদনখন কৰিব পাৰিবা। আৰু যিটো ড্ৰাইভাৰৰ পোষ্ট আছে তাত যদি তুমি বন্ধু-বান্ধৱীসকল আবেদনখন কৰা তেতিয়াহ'লে তোমালোকৰ কি কি যোগ্যতা লাগিব। তোমালোকৰ 8 পাছ কৰিলে হৈ যাব। তাৰপিছত মাষ্ট বি তোমালোকৰ ভেলিড ড্ৰাইভিং লাইচেন্স লাগিব। তাৰপিছত তোমালোকৰ 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। মানে তোমালোকৰ গাড়ী চলোৱাৰ যিটো এক্সপিৰিয়েঞ্চ, সেইটো তোমালোকৰ 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। তাৰপিছত তোমালোকৰ ফিমেল এটেণ্ডেণ্ট যিটো আছে তোমালোকৰ,
তাতে বেছি তোমালোকৰ ধৰি দিয়া নাই। জাষ্ট মাত্ৰ তোমালোকৰ 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিলেই হৈ যাব। তোমালোকে 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিলে তোমালোকে ইয়াতে আবেদনখন কৰিব পাৰিবা। আৰু যদি বন্ধু-বান্ধৱীসকল ইয়াত যদি আমি বয়সৰ কথা আলোচনা কৰোঁ, তেতিয়াহ'লে তেতিয়াহ'লে তোমালোকৰ কোনো ধৰণৰ বয়স ধৰি দিয়া নাই। স্পেচিফিক মিনিমাম এণ্ড মেক্সিমাম এজ লিমিটছ আৰ নট মেনশ্যন ইন দ্য এডভাৰ্টিজমেণ্ট। মানে তোমালোকৰ এই যিটো চাকৰি ওলাইছে তাত তোমালোকৰ কোনো ধৰণৰ মিনিমাম আৰু মেক্সিমাম বয়স তোমালোকৰ ইয়াতে কোনো ধৰণৰ মেনশ্যন কৰি দিয়া নাই বা উল্লেখ কৰা নাই। বন্ধু-বান্ধৱীসকল এতিয়া যদি তুমি ইয়াতে আবেদনখন কৰা তেতিয়াহ'লে তোমালোকৰ চেলাৰী বিষয়টো ক'লোৱেই, কিন্তু তোমালোকৰ আৰু এটা ইয়াতে গুৰুত্বপূৰ্ণ কথা কৈ যাওঁ, তোমালোকৰ ইয়াতে চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব। ইয়াতে তোমালোকৰ চিলেকশ্যন প্ৰচেছ হ'ব শ্বৰ্টলি উইল বি ডান বেছড অন এলিজিবিলিটি, কোৱালিফিকেশ্যনছ এণ্ড এক্সপিৰিয়েঞ্চ এজ পাৰ ক্ৰাইটেৰিয়া মেনশ্যন ফৰ ইচ পোষ্ট। মানে তোমালোকক অলপ আগতে কৈ দিলো, যদি তুমি ইয়াতে আবেদনখন কৰা তেতিয়াহ'লে তোমালোকৰ এক্সপিৰিয়েঞ্চ তাৰপিছত তোমালোকৰ তোমাৰ ওপৰত নিৰ্ভৰ কৰি তোমাৰ চাকৰিখন তুমি পাই যাবা। আৰু বন্ধু-বান্ধৱীসকল তোমালোকৰ ইয়াতে বহুত কেইটা কণ্ডিশ্যন দিছে, তোমালোকে ভালকৈ পঢ়ি তাৰপিছত আবেদনখন কৰিবা। বন্ধু-বান্ধৱীসকল তুমি যদি ইয়াতে আবেদনখন কৰা তেতিয়াহ'লে তুমি কেনেকৈ আবেদনখন কৰিবা। ইয়াতে যদি তুমি আবেদনখন কৰা তেতিয়াহ'লে তোমালোকৰ যিটো অফিচিয়েল ৱেবছাইটটো দিয়া আছে www.ecs.government.in, যিটো অফিচিয়েল ৱেবছাইট আছে এইটো মাৰি তোমালোকে আবেদনখন কৰি লৈ ল'বা। তো বন্ধু-বান্ধৱীসকল তোমালোকৰ বাবে বহুত এটা ভাল এটা খবৰ আছিল, তোমালোকে আবেদনখন কৰি লৈ ল'বা।